আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই আজি লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰেলপথ কোনটো? উত্তৰ, বোম্বাইৰ পৰা থানেলৈ। দ্বিতীয় প্ৰশ্ন, ডাকতাৰ বিভাগটো জনগণৰ কামত প্ৰচলন কৰা প্ৰথম গভৰ্ণৰজন কোন? উত্তৰ, লৰ্ড ডেলহাউচি। ৩ নম্বৰ প্ৰশ্ন, ২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো কি নামেৰে পৰিচিত? উত্তৰ, গ্ৰেণ্ড ট্ৰাংক ৰোড। আজিৰ ৪ নম্বৰ প্ৰশ্ন, চাচাৰাম কাৰ সমাধি? উত্তৰ, শ্বেৰশ্বাহৰ। আজিৰ ৫ নম্বৰ প্ৰশ্ন, পাৰস্য দেশৰ বৰ্তমান নাম কি? উত্তৰ, ইৰাণ। আজিৰ ৬ নম্বৰ প্ৰশ্ন, প্ৰথমবাৰৰ বাবে মাটিৰ মালিকীস্বত্বৰ বাবে ভূমি পট্টাৰ ব্যৱস্থা কোনে কৰিছিল? উত্তৰ, শ্বেৰশ্বাহে। আজিৰ ৭ নম্বৰ প্ৰশ্ন, তুজুক-ই-বাবৰি কাৰ আত্মজীৱনীখনৰ নাম? উত্তৰ, মোগল সম্ৰাট বাবৰৰ। আজিৰ ৮ নম্বৰ প্ৰশ্ন, দিন-ই-ইলাহি কি? উত্তৰ, মোগল সম্ৰাট আকবৰে প্ৰচলন কৰা ধৰ্মমত। ৯ নম্বৰ প্ৰশ্ন, কলিতা ৰজা বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ, মণিৰাম দেৱান। ১০ নম্বৰ প্ৰশ্ন তথা আজি শেষৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিলে? উত্তৰ, ৰেজিয়া চুলতানা। ধন্যবাদ।